হাই বন্ধুসকল, মই মফিদুল, মোৰ ইউটিউব চেনেল মফিদুল টেক আছাম। আপোনালোকে কেনে আছে? আপোনালোকৰ দোৱাত মই ভালে আছোঁ। আজি এটা আপোনালোকৰ সন্মুখত নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। তো আজিৰ ভিডিঅ'টো হ'ল অসমীয়া চিলেবাছৰ ওপৰত টেট পৰীক্ষা 2021-ৰ বিষয়ে আজি আলোচনা কৰিম। অসমীয়া গ্ৰামাৰৰ নত্যবিধি আৰু সত্যবিধিৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। তো নত্যবিধি কাক বোলে আৰু ইয়াৰ উদাহৰণ আৰু ক'ত ক'ত ব্যৱহাৰ হয় আৰু ক'ত ক'ত ব্যৱহাৰ নহয় সেই বিষয়ে আজি ইয়াত আলোচনা কৰিম। প্ৰথমতে নত্যবিধি কাক বোলে? অসমীয়া ভাষাত একোটা শব্দত পদত দন্ত্যন্য মূৰ্ধন্য হোৱাৰ নিয়মবোৰকে নত্যবিধি বোলে। নত্যবিধি কাক বোলে? প্ৰথমতে আমি এইটো পালোঁ, তাৰপিছত আমি ইয়াৰ নিয়মবোৰ শিকিম। এটা পদৰ ভিতৰত ৰি, ৰ আৰু মূৰ্ধন্য ষৰ পাছত দন্ত্যন্য মূৰ্ধন্য হয়। এতিয়া আমি সত্যবিধি কাক বোলে সেইটো আমি আলোচনা কৰিম। অসমীয়া ভাষাত একোটা শব্দত পদত দন্ত্য স মূৰ্ধন্য ষ হোৱাৰ নিয়মবোৰক সত্যবিধি বোলে। আৰু নিয়মবিলাক আমি আলোচনা কৰিম এতিয়া। অ স্ববৰ্ণৰ বাদে আন স্বৰবৰ্ণ বা ক বা ৰ আগত থাকিলে প্ৰত্যয়ৰ দন্ত্য স মূৰ্ধন্য ষ হয়। কেতিয়া নহয়? সাত প্ৰত্যয়ৰ দন্ত্য স মূৰ্ধন্য ষ নহয়। যেনে ভূমিষ্ঠাত, অগ্নিষ্ঠাত, জনস্যাত। এতিয়া হয় উদাহৰণ যেনে জিন যোগ চন যোগ আ, জিগিছা, মৃ যোগ চন যোগ উ, মুমৰ স, শ্ৰীচৰণ যোগ সু, শ্ৰীচৰণেষু। ই বা উ অন্তত থকা উপসৰ্গৰ পাছত সদ, সিজ, সিদ চনত HLC পৰীক্ষাত অহা কেইটামান প্ৰশ্নৰ বিষয়ে আমি আলোচনা কৰিম। তলত যিকোনো দুটা শব্দত দন্ত্যন্য আৰু মূৰ্ধন্য ষ কি কাৰণে হৈছে বুজাই লিখা। ঋণ, উত্তৰায়ণ, বিষাদ, যুধিষ্ঠিৰ। ঋণ ৰি, ৰ মূৰ্ধন্য ষৰ পিছত থকা দন্ত্যন্য মূৰ্ধন্য হয়। যেনে উত্তৰায়ণ, উত্তৰ শব্দৰ পিছত থকা বহা অয়ন শব্দৰ দন্ত্যন্য মূৰ্ধন্য হয়। বিষাদ ই কাৰণটো উপসৰ্গৰ পিছত থকা আস্থা, সিদ, সিজ, লহ আদি ধাতু দন্ত্য স মূৰ্ধন্য ষ হয়। 2018 চনত HLC পৰীক্ষাত অহা এটা প্ৰশ্ন নত্যবিধি আৰু সত্যবিধিৰ বিষয়ে। তলত যিকোনো দুটা শব্দৰ মূৰ্ধন্য ন বা মূৰ্ধন্য ষ হোৱাৰ কাৰণ
লিখিব দিছে পৰায়ণ আৰু সুষম পৰায়ণ পৰা শব্দৰ পিছত থকা অয়ন শব্দ তেন্তে ন মূৰ্ধন্য ন হয় সুষম সুপোহৰৰ পিছত থকা সম শব্দ তেন্তে খ মূৰ্ধন্য খ হৈছে তো আজিৰ ভিডিঅ' এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাওয়াৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰিব